হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি পুৱাই আজি এফালে ওলাইছোঁ, ক'লৈনো যাওঁ চাওঁ আহক। মই আহিছোঁ বান্ধৱীৰ ঘৰলৈ। এয়া আহি পালোঁ। লগৰ কেইজনী আহি বহি আছিলে, সেয়েহে সিহঁতে ফোন কৰিছিলে কাৰণে মই আহিলোঁ। এয়া আহি পাই গ'লোঁ। এয়া চাওকচোন, ইমান যে ধুনীয়াকৈ ৰাখিছে তাইক। আগফালে ইমান ধুনীয়া ফুল দি সজাই ৰাখিছে। আৰু এয়া হ'ল আমাৰ দেবু দেই। সেয়া দুগৰাকী একদম পূৰা ৰীল বনোৱাত ব্যস্ত, একদম পূৰা ৰীল বনাই আছে, ক'বই নোৱাৰে মই যে আহিছোঁ। সেয়া চাওকচোন। তাৰপিছত এয়া আহিছোঁ ভিতৰলৈ সোমাই। এয়া চাওক, এইগৰাকী হৈছে আমাৰ দীপিকা বাইদেউ, এয়া হৈছে চুমি, এইজনী হৈছে পৰি। তাৰপিছত এয়া বাইদেউক অকণমান ভালদৰে চাব দেই। বাইদেউগৰাকী ইমান মৰম লগা, চাওকচোন। তাৰপিছত ডাইৰেক্ট আহিছোঁ পাকঘৰলৈ বুলি দেই। এয়া পাকঘৰত এয়া খোৱা বোৱা যোগাৰ চলি আছে, পুৰি বনাই আছে পুৰি। তাৰপিছত এইগৰাকী বান্ধৱীৰ ঘৰলৈ গৈ আহিছোঁ। তাৰপিছত এয়া তাই কিবা চাটনি ৰেডি কৰি আছে। আৰু সেয়া এইজনী হৈছে দুলুমণি দেই, বহুত লাজ কৰে তাই, জানেনে। তাৰপিছত এয়া সিহঁতে ৰেডি কৰি আছে। তাৰপিছত আকৌ আহিলোঁ অলপ ইহঁতৰ ওচৰলৈ। এয়া আমাৰ দেবু একদম পূৰা ৰীল বনোৱাত ব্যস্ত দেই, একদম পূৰা ইমানেই ৰীল বনাইছে মানে ক'বলৈ বাকী নাই, ক'ব নোৱাৰা হৈ যায় দেই। তাৰপিছত আহিলোঁ বান্ধৱীৰ ঘৰলৈ অলপ। আৰু এইগৰাকী একদম পূৰা একদম মানে ইমানেই ৰীল বনাইছে। তাৰপিছত অলপ আপোনালোকক ভাবিলোঁ ফুলনিখন দেখাই দিওঁ, ইমান ধুনীয়াকৈ ৰাখিছে, নেদেখাই নোৱাৰিলোঁ দেই। ইমান ধুনীয়া ফুল, একদম ৰকম ফুল দেই। ইমান ভাল লাগে নহয়নে, ঘৰত ফুল থাকিলে একদম ৰাতিপুৱা উঠি ফুলখিনি দেখিলে মনটোৱে ভাল লাগে, নহয় জানো। তাৰপিছত আমাৰ বাইদেৱে এতিয়াও ৰীল বনাই আছে, দেখিছে নাই, একদম পূৰা ব্যস্ত, ক'ব নোৱাৰে, একদম মানে ৰীল আৰু ৰীল। আহিলোঁ। তাৰপিছত সেয়া আহিছোঁ মই অলপ দেবুৰ ওচৰলৈ। দেবু পূৰা ব্যস্ত, তথাপিও এবাৰ তাইক মাত দিলোঁ। আৰু এয়া আমাৰ হৈছে দীপিকা বাইদেউ, পুৰি বনাই আছে। সেয়া কৈছে চাব দেই, পুৰি এয়া মানে ইমানেই ফূৰ্তি বা জানেনে, বহুত ফূৰ্তি কৰে তেওঁ, মানুহক বহুতেই ভাল পায় জানেনে, একদম মানে বিৰাট ফূৰ্তি আমাৰ বাইদেউগৰাকী। তাৰপিছত এয়া মালিকনীয়ে কিবা মিক্সাৰত গ্ৰাইণ্ড কৰি আছে। এয়া আকৌ ডিম গুচাইছে, মোক দেখুৱাই দিছে দেই, এয়া ডিম বুলি। তাৰপিছত এয়া বাইদেউ, তেওঁ যে মোৰ বিশেষ জানেনে, তেওঁ মানে মই ইমানেই ভাল পাওঁ নহয়, মই মানে তেওঁক কৈ আছোঁ দেই, এওঁ মোৰ বিশেষ, এওঁ মোৰ একদম পূৰা প্ৰিয়। তাৰপিছত সেইদিনাখন মোৰ ল'ৰাৰ বাৰ্থডে আছিলে, যিহেতু এক্সামৰ কাৰণে বাৰ্থডে পতা নহ'লে। তাৰপিছত তেওঁ সেয়া কৈছে বাৰ্থডে পাতিছে, অকলে নামাতিলে। মই কৈছোঁ বাৰ্থডেটো পতা নাই ন, সেয়েহে তেওঁ মোক কৈ আছে। আৰু তাইও পূৰা একদম নমস্কাৰ, মই ভাবোঁতেও এই বুলি হেৰি কৈছে। তাৰপিছতে আমাৰ খোৱা ৰেডি হৈ গ'ল, সেয়া উলিয়াইছে। লগত আছে পুৰি, চাটনি, পনীৰ আৰু বুটৰ ভাজি। এয়া এওঁ পূৰা হাত মোহাৰি ৰেডি দেই। তাৰপিছতে খানা আহি গ'ল, চুমিয়ে খানা বিলাই আছে। তাৰপিছতে ইহঁতে পূৰা খোৱা লোৱাত ব্যস্ত দেই, একদম বেলেগ কথা নাই, পূৰা খোৱা লোৱা।
তাৰপিছত এয়া চুমি আহি মোক দিছেহি আমাৰ খোৱা খাবলৈ হৈছেহি আৰু সকলো আজৰি হৈছে খাবলৈ মানে ইহঁত দুজনী যে ইমান লাজ জানেনে বহুত লাজ কৰে সিহঁতে কিজানি ভিডিঅ'ত খোৱা টাইমত উঠে লুকাই ফুৰিছে যদি আমাৰ জোন দেই অঁ পালোঁ গাই যেতিয়া আমি খাই লওঁ দেই পিছত খোৱাটো দেখুৱাব নোৱাৰোঁ কাৰণ পেট ফুলি অৱস্থা কি হ'ব বাকীখিনি বুজাব নোৱাৰোঁ পিছত দিগদাৰ হ'ব আমি ল'ৰা ছোৱালী থকা মানুহ আমি পিছত পেট চেট বেয়া হ'লে এইটো পিছত কি কওঁ হয় নহয় বাৰু এইটো আমি খাই লওঁ দেই পিছত কথা পাতিম এতিয়া আমাক খাই বৈ ৰেডি আমি যাবলৈ ওলালোঁ সকলো ওলাই আহিলোঁ যাবলৈ বুলি তাৰপিছত এইয়া চাওকচোন ইঘৰৰ পৰা সিঘৰলৈ ফুল নিয়া পৰ্ব দেই আমি খাই বৈ সকলো লাইন পাতি আহি আছোঁ দেই খালোঁ বলো এতিয়া যাওঁ আজিলৈ বাই বাই কৈ দিয়া আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই ছাপোৰ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ভাগৰ চেনেলটো কৰিব মোৰ ভাগৰ চেনেলটো দেবু চুইট কেক চিনি পায় আৰু আমাৰ এই ৰাস্তামণিকো কৰিব ছাপোৰ্ট কৰিব বহুত ধুনীয়া ব্লগ আহি থাকিব তো আজিলৈ বাই বাই বাই